Letak di kolor tuku dikit di. Tuku dikit tuku mana? Sana kono Asli hole Abo. Oh, just sambil asli. मुफुरा माने जों खबर मोननाय बायदिब्ला दिनै फुंनि 11टासोआव ओंखारबोदों लटामारि होननाय फरेस्ट भिलेजाव दा बेयो सेन्ट्रेल रेन्जनि आन्दाराव जायो कसुगाव डिभिजननि आन्दाराव थ' खबर मोननाय बायदिब्ला माने मानसिफोरनि हुलुस थुलुसाव बेजों खारदों उनावहाय माने सानै साथामसो मानसिफोराबो आघात जादों होननानै मोनदों आरो थ' बिनि उनाव जों खबर मोननाय लोगो लोगो जों डाइरेक्ट इमिडियेटलि फैबाय आरो जोंनियाव अलरेडि लजिस्टिक गासैबो दंजोबोमोन बेनिफ्राय एस पार माने डाइरेक्सन जोंनि अफिसियेलनि गोजौ रेंकनि मानसिफोरनि डाइरेक्सन मथे जों बेखौ बेउस खालामो आरो ट्रेंकुलाइज खालामनानै जोङो बेखौ केसआव सोनानै जों सेन्ट्रेल रेन्जआव लाबोनानै गासैखौबो एग्जामाइन खालामदों फिजिकेलि महाबा इन्जुर दं नामा मा दं नामा बेनिफ्राय सब अके मोननानै जों माने बे जिमानखिनि ट्रिटमेन्ट होनो गोनांमोन बेखिनिखौ होजोबनानै दा थांखांफिनबाय आरो माने रिभाइभ जाफिनबाय आरो जुनारा दा खस्थ' अबस्थायावनो दं जों गाबोन बेखौ रिलिज खालामनायनि थाखाय बेबस्था खालामगोन बेनिफ्राय नोंथांमोननि गेजेरजों चेनेलजों मोनसे बाथ्रा रायजो राजानो बुंनो सानो जे माने जिहेतु जोंनि जायगाफोरा जों आगोलाव गोदो फरेस्टजोंनो लोगोआव थाफानायमोन जोङो फरेस्टजोंनो देरबोनाय जों बहुत जुनारफोरजों माने नुबोदों बाहेराव फैनाय देनाखौ गावनो गाव ओंखारलाङोमोन थ' मानसि जुनार मासेया मानसिखौ एटाक खालामनो होननानै एटाक खालामो जेतियालागि जुनारा गावखौ थ्रेट मानसिया जोंनि थाखाय थ्रेट होननानै खालामो माने डिफेन्सनि थाखाय बे एटाक खालामो थ' बेनिखायनो नोंथांमोननि चेनेलनि गेजेरजों मानसिफोरखौ पाब्लिकफोरखौ बे मेसेजखौ होनो माने सेस्था खालामो जे आं जाहाथे जेतिया माने धरिलक माने मानसि बे रखम गामियाव फैयो जुनारफोरा अब्लानिया मानसिफोरा एटलिस्ट गेदारिं जानाङा पाब्लिकफोरा जाहाथे माने सेफ जानानै थायो थ' बे मेसेजखौ आं नोंथांमोननि चेनेलजों माने फोसाव আসলে এইটো আজি যিটো ইয়াতে ওলাইছে যিটো আমি এতিয়া মানে ধৰিলোঁ যিটো মানে আমি কেপচাৰ কৰিছোঁ এইটো হ'ল ভালু মানে এছিয়াটিক ব্লেক বিয়াৰ বুলি কয় তো আমি 11টা মানতে তেনেকুৱা খবৰ পালোঁ যে ইয়াতে আমাৰ লটামাৰি ফৰেষ্ট ভিলেজ এটা আছে তাতে ওলাইছে বুলি খবৰ দিলে গাঁৱৰ মানুহে খবৰ দিলে তেতিয়া ইন দ্য মিন টাইম কৈছে কোনোবাক অলপ আঘাত পালে আৰু আমাৰ গাঁৱৰ মানুহ 5-6জন মান আঘাত পাইছে বুলি আমাক তেতিয়াই খবৰ দিলে এনে আমাৰ চেন্ট্ৰেল ৰেঞ্জৰ ইনচাৰ্জক ইমিডিয়েটলি তেওঁ খবৰ পাই লগে লগে মোক ক'লে আমি এটা কাম কৰি আছিলোঁ তেওঁ পঠাই দিলোঁ লগে লগে সি আহি গ'ল আমাৰ তেওঁ হ'ল ডক্টৰ দাওহাৰু তেওঁ আমাৰ ইয়াতে কাম কৰিলে WTI ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়াৰ লগতে তেওঁ আছে আমাৰ এইটো লোকেশ্যনৰ তেওঁ চব এইবিলাক চাই থাকে তেওঁ অথৰাইজ হয় তেওঁ খবৰ দিয়া হ'লে ইণ্ডিপেণ্ডেণ্ট আমাৰ মানুহ চব গৈ তাতে মানে যাতে তাতকৈ বেছি কনফ্লিক্ট হ'ব নালাগে বুলি আৰু যেতিয়া হিউমেন মানুহৰ লগতে কনফ্লিক্ট যিটো হৈ আছে আমাৰ গাঁৱৰ মানুহবিলাক বহুত হেল্প কৰিলে যদিও তেওঁলোক ইনজিয়ৰ হৈছে মই তেওঁলোকক নিজে গৈ এবাৰ থেংকছ ক'ব লাগিব যে তেওঁলোকে ইমান হেল্প কৰিছে আমাক ইনজিয়ৰ্ড হোৱাৰ পাছতো গাঁৱৰ মানুহে চবে হেল্প কৰিলে তাৰ পাছত যেতিয়া আহি পালে আমাৰ ডক্টৰ চাহেব যেতিয়া আহি পালে তেওঁ অথৰাইজ হৈ ট্ৰেংকুলাইজ কৰে যেতিয়া তাক মানে ধৰিব হ'লে আগতে এইটো এনে ফেৰচাছ হৈ যায়তো যেতিয়া হৈছে তো আমি তাক ট্ৰেংকুলাইজ তেওঁ 3টা মানুহ ধৰক 3টা 6টা এনেকুৱা হ'ব আমি ছাকচেছফুল হ'লোঁ ট্ৰেংকুলাইজ কৰাত ডক্টৰ চাহেব হ'ল তাৰ পাছততো এইটো আল্টিমেটলি আমি তাক উঠাই কৰি কেপচাৰ কৰি কেজত ভৰাই আনি ইয়াতে
তাৰপাছত আফটাৰ ট্ৰেকুলাইজেশ্যনৰ পাছতে যিবিলাক হেৰি থাকে তেওঁৰ আকৌ দৰৱ চৰৱ দিব লাগে যাতে সেইটোতো চেঞ্চটো নাথাকে, এইটো চেঞ্চটো ঘূৰাই এইটো ডক্টৰ চাহেবে বেছিকৈ ভালকৈ ক'ব পাৰিব। 6জন মানুহ আঘাত পাইছে, উইণ্ডেড হৈ গৈছে, তাৰ মাজত 2জন অলপ বেছিকৈ হৈছে চাগে। তো তাৰপাছত আমাৰ NGOৰ ল'ৰা এজনৰ এইটো যেতিয়া আমি কেজত আনাতো তেতিয়াও আঘাত পাইছে, চবকে মেডিকেল ট্ৰিটমেণ্টৰ কাৰণে পঠাই দিয়া হৈছে। আমাৰ ৰিপৰ্টটো আমি এতিয়া অফিচিয়েলি যিহেতু লিখিত ৰিপৰ্ট এতিয়া কৰা নাই, তথাপি আমি ওপৰত জনাই দিছোঁ এবং একৰ্ডিংলি যিবিলাক মানুহবিলাক যিটো সহায় পাব লাগে আমি আপ্ৰাণ চেষ্টা কৰিম যাতে সেইবিলাক সহায় পাব লাগে, মেডিকেল ট্ৰিটমেণ্টটো হ'ব লাগে। কিবা যদি লোকচান হৈছে সেইটো আমি চব চাই দিম। গোটেইখিনিটো আমাৰ ইনচাৰ্জ আছে, তেওঁ গোটেইখিনি হেৰি লৈ এইটো এছেছ কৰিব আৰু কাক কেনেকুৱা কৰিব লাগে, তেওঁলোকৰ ট্ৰিটমেণ্টটো কেনেকুৱা হ'ব কি নহ'ব এনেও চাই থাকিব। বাকী আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি আপ্ৰাণ চেষ্টা কৰিম যাতে চব তেওঁলোকে ভালকৈ হেৰি হৈ যায়, ৰিকভাৰী কৰে, সোনকালে ৰিকভাৰী কৰে আৰু কিবা যদি দৰকাৰ হয় আমি চব ধৰণৰ হেল্প কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। তাৰপিছত বালকটো কি কৰিব কালি পৰহি? এইটো চাওক, এই যে তাক এনেকুৱা কেজত ভৰাই থোৱাটো এইটো আমাৰ যিটো ৱাইল্ড লাইফ এক্ট বা ৱাইল্ড লাইফৰ হেৰিত কৈ তাক ৰাখিব নালাগে, কেপচাৰিঙত থাকিব নালাগে, যিটোৰ কাৰণে আজি ৰায়মনা নেশ্যনেল পাৰ্কটো ডিক্লেয়াৰ কৰা হ'ল। যাতে ইয়াতে আগতে বহুত আছিলে, কিছুমান নাইকিয়া হৈ গৈছে। এই আমাৰ ৱাইল্ড লাইফ বা মানে জংঘলীয়া জন্তুবিলাকক থকাৰ কাৰণে এইটো এৰিয়াটো এটা ডিক্লেয়াৰ কৰা হৈছে, যাতে ইহঁতে তাতে নিজৰ ইচ্ছামতো ঘূৰি ফুৰি থাকিব পাৰে। তো আমি তাকে আকৌ যিহেতু নেচাৰেল হেৰি মানে এইটো হেবিচুৱেটেড ইনচিডেণ্ট নহয় আৰু এইটো ঘটনাটো তাৰ সদায় এনেকুৱা কৰি থাকে তেনেকুৱা ঘটনা নহয়। এইটো এইবাৰ প্ৰথম হৈ আছে, কেইটামান জেগাত হৈছে। আমি তাকে আকৌ তাৰ নেচাৰত ঘূৰাই দিম, যাতে ইমান ভিতৰত দিম যাতে ইমান দূৰলৈকে আহিব নোৱাৰে। আৰু এইটো বাকী মই একদম হেৰিকৈ ক'ব নোৱাৰিম যে বোলে কি ঘটনাটো ইহঁতো কিয় ওলাই আছে। কিছুমান এইটো হ'ব পাৰে যে বোলে আমাৰ ইয়াতে ভিতৰত হেৰি ধৰক ইলিগেল এক্টিভিটিছবিলাক অলপ কমিলে নেকি, যিটো কাৰণে সিহঁতে ফ্ৰী ভাবিছে বোলে, সিহঁতৰ ছেফ জ'ন বুলি ভাবি হয়তো ওলাই আহিছে। তো আমি চেষ্টা কৰি আছোঁ যাতে তেওঁলোকে বাহিৰৰ ফালে কম আহিব লাগে বুলি আমি পেট্ৰলিংটো বঢ়াম, আমাৰ ষ্টাফো কিছুমান বঢ়াব লাগিব। আমি অলৰেডি ৰিকুৱাৰমেণ্ট দিছোঁ ছেফটিৰ কাৰণে, যাতে মেন আৰু এনিমেল কনফ্লিক্টটো হ'ব নালাগে, আৰু সেইটোৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। তথাপিও আৰু গাঁৱৰ মানুহবিলাককো অলপ আমি এৱাৰ কৰিব বিচাৰিম, যাতে এলিমেণ্টেল হেবিটবিলাক যদি গম পায় তেতিয়াহ'লে তেওঁলোকে এইটোৰ পৰা কেনেকুৱা বাচিব পাৰে। এইটো আমাৰ WTR আমাৰ বেলেগ অথৰিটিজ আছে, আমাৰ ইয়াতে সনাতন ডেকা বুলি এজন, তেওঁ সদায় আমাক হেল্প কৰি থাকে। তেওঁ আমাক গাইড কৰিলে, ধৰক কিছুমান বস্তু আমিও নাজানো, তেওঁলোকে আমাতকৈ ভালকৈ গম পায় বস্তুবিলাক। কেনেকুৱা মানুহবিলাকে এনিমেলৰ লগত একেলগে ওচৰে পাছৰে কেনেকুৱা থাকিব পাৰে, এইটো এটা হেবিট বনাব লাগিব। আমি চবেই চেষ্টা কৰিম যাতে আমাৰ এইটো এলেকাত এনেকুৱা কনফ্লিক্টবিলাক আৰু হ'ব নাপায়। যিমান কম কৰাই দিব পাৰিম আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি ভাল পাম, কিয়নো আমি চবৰ আগে দৌৰি যাব লাগে। মানুহ এজনক আঘাত পালেও আমাৰ কাৰণে অসুবিধা হয়, এনিমেলটো আঘাত পালেও এইটো আমাৰ হেৰিৰ ফালৰ অসুবিধা হয়। আমি দুটা ছাইডেই মেইনটেইন কৰিব লাগে। তো মই আশা কৰিম যাতে আমাৰ গাঁৱৰ মানুহবিলাকক আমি বুজাব পাৰিম আমি কি ক'ব বিচাৰিছোঁ, তেওঁলোকে আগবাঢ়ি আহিব আমাক হেল্প কৰাৰ কাৰণে। আৰু তেওঁলোকক কিবা অসুবিধা যদি হয় আমি সেইটো কিছুমান যিহেতু এইটো নেশ্যনেল পাৰ্ক হৈছে, ইয়াতে কিছুমান আমাৰ ইক' ডেভেলপমেণ্ট কমিটি হ'ব, কেনেকুৱা গাঁৱৰ মানুহবিলাকক আমি জংঘলৰ ফালে যাবলৈ ৰখাই দিব পাৰোঁ, মানে বেলেগ ছাইডে তেওঁলোকক কিছুমান সুবিধা যদি আমি দিওঁ। এইবিলাক প্ৰজেক্টবিলাক আছে, এইটো লাহে লাহে ইমপ্লিমেণ্ট হৈ থাকিব। আশা কৰোঁ গাঁৱৰ মানুহে আমাক হেল্প কৰিব যাতে আমি ৰায়মনা নেশ্যনেল পাৰ্কটো এইটো নতুন ইয়াতে আমাৰ এইটো 6 নম্বৰ অসমত 6 নম্বৰ নেশ্যনেল পাৰ্ক, আমি এইটো এক্সাম্পল, এইটো মই আশা কৰিছোঁ আৰু যাতে এইটো এটা এক্সাম্পলাৰী এটা আমি ইউনিট বুলি আমি হেৰি কৰিব পাৰিম, নেশ্যনেল পাৰ্ক এটা যিটো বেলেগতকৈ আলাদা বুলি আমি দেখাব পাৰিম, এইটো আমি চেষ্টা কৰিম। আৰু বাকী মেন এনিমেল কনফ্লিক্টটো এইটো হয়ে মাজে মাজে হয়, এইটো মেনেজমেণ্টটো যিমান ভাল হয় অথবা মানুহবিলাক যিমান বুজি পায়, মানে এনিমেলো অলপ বুজিব লাগে, আৰু তেনেকুৱা কৰিলে হয়তো আমি এইবিলাক এভইড কৰিব পাৰিম ইন নিয়ৰ ফিউচাৰ। ঠিক আছে, আৰু বাকী ডক্টৰৰ ফালৰ পৰা তেওঁ কিবা এটা ক'ব আৰু এইটো কেনেকুৱা হেৰি কৰিছে।